টিকটক বনাব লৈছা নেকি? কি খাইছা? বন্ধুসকল নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। বিশেষকৈ আজি মই উপস্থিত আছোঁ মাইদাংশ্ৰী অঞ্চলত বড়ো জনগোষ্ঠীৰ যি তিনিটাকৈ সংগঠনৰ সাধাৰণ অধিৱেশন, এই অধিৱেশনৰ দৃশ্যাংশসমূহ আপোনালোকক দেখুৱাবলৈ মই উপস্থিত আছোঁহি। আপোনালোকে মোৰ এই আৰ্য সুৰজখন যিহেতু নতুন ইউটিউব চেনেল হয়, ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব, লগতে শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ। আহকচোন তেন্তে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ইতিমধ্যে আহি পালোঁ মাইদাংশ্ৰী অঞ্চলত যিহেতু বড়ো জনগোষ্ঠীৰ বিশেষ অধিৱেশন হৈ আছে। সমিতি আৰু লগতে এপছু আৰু বড়ো সাহিত্য সভাৰ যি অধিৱেশন আছে, এই অধিৱেশনৰ দৃশ্যসমূহ কেনেধৰণে অধিৱেশন চলি আছে সকলোবোৰ দেখুৱাম। কিন্তু তাৰ পূৰ্বে ইয়াত আহি লগ পালোঁ, ইতিমধ্যে এয়া দুচ বহি আছে। কেনেকুৱা? ভাল আছে। কেনেকৈ লাগিছে আজি বহুত ভাল লাগিছোঁ আপোনালোকক লগ পাইছোঁ। যেটা আমাৰ পাণ্ডে সাংবাদিক সতীৰ্থ লগ পাই মই মানে খুব আনন্দ বুলি ক'ব লাগিব। বহুত দিনৰ মূৰত আজি লগ পাইছোঁ। ঠিক আছে, ভাল কথা। এফালে হাই খবৰ কেনেকুৱা? মই ভালে আছে বৰ্তমান ভাল। নিউজ কালেকশ্যন হৈ গ'ল? বৰ্তমান হোৱা নাই, ল'মগৈ। এতিয়া আলহী আহি পাইছেগৈ, অকণমান পিছত ল'মগৈ আৰু আমিও চাওঁ বাৰু কেনেকৈ কি হয় ন পৰিৱেশটো। এফালে বন্ধু আছে আৰু ইয়াত ভিতৰত বহিবলৈ অলপ সুবিধা কৰি দিছে, আপোনালোকে চাব পাৰে। ইয়াত অলপ বহিবলৈ সুবিধা আছে, যিহেতু কাৰ্যালয় বুলিয়ে ক'ব লাগিব। আমাৰ কাৰণে, সাংবাদিকৰ কাৰণে বনাই দিয়া কাৰ্যালয়, গেষ্ট হাউচ অতিথিসকলৰ বাবে। পলাশেও আহি অলৰেডি বহি গ'ল আৰু পূৰা ভাগৰত আহিছেতো দৌৰি। এফালে অমিতাও বহি গ'ল। সাংবাদিক গেষ্ট হাউচ খুব ধুনীয়া আছে। গৌতম আছে, গৌতমক আকৌ লগ পালোঁ ইয়াত আহি। আজি লগ পালে ন? আজি লগ পালোঁ, নহ'লে এনেই গৌতমক লগ পোৱাটো নহ'লে মুস্কিল হৈ যায় নহয়। ক'ত মুম্বাই ঘূৰিব যায় ন, সেইকাৰণে মুস্কিল হৈ যায়। আজি লগ পালোঁ, কিন্তু ভাল লাগিছে আৰু। হ'ব বন্ধুসকল, ভিতৰৰ পৰিৱেশ আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ মই। आइ आफा नोंथांमोन, बिदा फंबाय नोंथांमोन, बायदि सोमोन्दोनि रायजो राजा नोंथांमोन आरो बयनिख्रुइबो अनजाथाव बे समाव नोंथांमोननिसिमबो आंनि फारसेनिफ्राय खुलुमनाय आरो सिबिनायखौ आङो बावहरदों। आरो दिनैनि बे हाबाफारियाव नोंथांमोन बयखौबो लोगो मोननानै आं जोबोद गोजोनग्लायनाय मोनदों। धेमाजि जिल्लायाव आंनि सौफैनाया दिनैजोंसो खनब्रै जादों। आङो बांद्राय बिदि फैफेरनाय जायाखैमोन। मिरु दुलाराय बर' फरायसा आफादाव बिबान मोनखांनानै दैबानानि जेंनाजों मोगा मोगि जानांनाय मानगोनां नोंथांमोन, बे समाव आङो दिनै नोंथांमोननि दुखुनि समाव दुखुआव जोङो लोगो लाफैफानो हायाखै, नोंथांमोनखौ जोङो मदद खालामफैनो हायाखै। ভণ্টি এজনী নাচিবলৈ ৰেডি হৈ আছে। কি গানত নাচিবা তুমি? নাম কি তোমাৰ? ইচ্ছা। কোনটো গানত নাচিবা, বাগুৰুম্বা নে বেলেগ? বাগুৰুম্বা নাচিবা। ছোৱালীকেইজনী শান্তিকে বহি কিনি মিটিংটো শুনি থকা যেন লাগিছে। মিটিং শুনি আছে। কমলা দিছে দেই, কেনেকুৱা লাগে? টেঙা আকৌ ঘূৰাই ইমান টেঙা যে ক'ৰ পৰা আনিছা? কমলা আৰু টেঙা হয়। কি খাইছা? কি খাইছা? পকৰি কিমান টকা কৰি বেচে? 10 টকা 5 টকা। বাইদেউ একজন
বাইদেউজনীয়ে এইটো বিক্ৰী কৰিব আনিছে কিমান টকা 10 টকা এই বাইদেউজনী আনিছে 10 টকা বোলে মুঠিটো ঠিকে আছে বাৰু গাঁও অঞ্চল হিচাপে বহুত ভাল কৰিছে বাইদেৱে আৰু লগত আছে কমলা এয়া শাক কেইটা আছে ইয়াত সৰু সৰু দোকান আণ্ডা বিক্ৰী হৈছে দোকানী কোন তুমি কোনে হয় দোকানী তুমি নহয় পকৰি কিমান টকা কৰি বেচে বিক্ৰী হৈছে নাই বিক্ৰী হৈছে নাই হৈছে কিমান টকা বেচিলে 7টা 10 টকা মজা আছে কিন্তু খাবলৈ দেই ৰঙা ৰঙা গৰম গৰম পকৰি খাবলৈ হ'লে আহিব পাৰে ইয়ালৈকে খোৱা নিচিনা লাগিছে কি হয় কি খাইছা কি খাইছা কি বস্তু বেছিকৈ বিক্ৰী হৈছে কি বস্তু বেছিকৈ বিক্ৰী হৈছে কি বস্তু বেছিকৈ বিক্ৰী হৈছে জিলাপি অকল বাকীখিনি হোৱা নাই ইমান দুৰ্গা পূজা হয় নেকি দুৰ্গা পূজাতে জিলাপি বিক্ৰী হয় বেছি বুলি কয় এইফালে আৰু দোকান আছে বহুত বস্তু আছে কিন্তু খোৱা বস্তু খোৱা অকল খোৱা কিন্তু গৰম গৰম জলপি আছে আকৌ ইয়াত কি বস্তু বেছিকৈ বিক্ৰী হৈছে ইয়াত চবটোৱে কিমান টকা বেচিলে এতিয়া বজাৰ ভাল তেতিয়াহ'লে পকেট গৰম হৈছে আৰু ন ৰাতি হ'ব খালি বাইদেউ এজনীয়ে জলপি বেচা নিচিনা লাগিছে জলপি হয় নেকি হয় এইটো জলপি হয় কি বস্তু বেছি বিক্ৰী হৈছে এইটো কি বুলি কয় এইটো মালপোৱা বহুত দিনৰ পাছত দেখিছোঁ কিন্তু মালপোৱা দেই কি খাইছা টিকটক বনাব লৈছা নেকি কি খাইছা কি খাইছা বন্ধুসকল আজিৰ মোৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ বিশেষকৈ এই ভিডিঅ'টো চাই আপোনালোকে কেনে পালে কমেণ্ট কৰি জনাবগৈ লগতে RJ সুৰজ নামৰ মোৰ নতুন ইউটিউব চেনেলখন আপোনালোকে ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ লগতে এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ